শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, মই আগৰ মিটিঙত সাইন ইন কৰি মিটিঙত জইন কৰা প্ৰচেছটো মই আলোচনা কৰিছিলোঁ। আজি মই উইদাউট সাইন ইন কৰি কেনেকৈ মিটিঙত জইন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আৰু এটা কথা, এই ভিডিঅ'টোৰ জৰিয়তে মই আলোচনা কৰিম, আমি মিটিঙত জইন কৰাৰ পিছত কিছুমান প্ৰব্লেমত পৰোঁ, যেনেকুৱা সাউণ্ড নাহে, কেতিয়াবা আমি ভিডিঅ' দেখিবলৈ সক্ষম নহওঁ। সেই প্ৰব্লেমবোৰনো আমি কেনেকৈ সলভ কৰিব পাৰোঁ সেই বিষয়ে ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম। এতিয়া আহিছোঁ মূল কথালৈ চাব। ইয়াতে জইন অপশ্যন আহিছে, মই সাইন ইন নকৰোঁ, আজি ডাইৰেক্ট জইন মিটিং এই অপশ্যনত ক্লিক কৰি দিম। ইয়াত ক্লিক কৰি দিলোঁ। চাব, এতিয়া মই জইন মিটিং আইডিটো মোৰ আগতীয়াকৈ লাভ কৰা সেই মিটিং আইডিটো মই কপি কৰিম। ইয়াতে মই প্ৰেছ কৰিলোঁ। এইবাৰ মই কপি কৰাৰ পিছত এইটো ইয়াত পেষ্ট কৰি দিম। এইবাৰ মই ইয়াত ক্লিক কৰিম, জইন মিটিঙত ক্লিক কৰিম। এইবাৰ মই পাছৱাৰ্ডটো চাই ল'ম কিমান আছে। আজি মোৰ মিটিঙৰ পাছৱাৰ্ড 057804 057804 অ'কে মাৰি দিলোঁ। এতিয়া মই মিটিঙত জইন কৰিলোঁ, কিন্তু মিটিং ষ্টাৰ্ট হোৱা নাই কাৰণে ইয়াত শ্ব' কৰা নাই। তো খন্তেক পিছতে মিটিং হয়তো ষ্টাৰ্ট কৰিব। ইয়াত চাব, এতিয়া এডমিনে ষ্টাৰ্ট কৰি দিলে মিটিং। এতিয়া মোৰ চাউণ্ড কোনেও এতিয়া নুশুনে, কাৰণ মই কি কৰিছোঁ, আৰু মোৰ যিটো ভিডিঅ' কি অইন পাৰ্টিচিপেণ্টসকলে দেখিবলৈ সক্ষম নহয়। গতিকে মই কি কৰিব লাগিব চাব, ইয়াত প্ৰব্লেমটো এইটোৱে ডাঙৰ প্ৰব্লেম হয়। চবেই মানে কি হয়, জইন কৰাৰ পিছত ফোন কৰি থাকে যে ছাৰ জইন কৰিছোঁ, মোৰ ফটো উঠা নাই, ভিডিঅ' অন কৰিব পৰা নাই, চাউণ্ড অহা নাই। তো এইপিনে লক্ষ্য কৰিব। ইয়াত ক্লিক কৰি দিব। মাজত ক্লিক কৰি দিয়াৰ লগে লগে তলত চাওক কিছুমান অপশ্যন আহিছে। তো যিয়ে হওক, মই ভিডিঅ' শ্ব' কৰাৰ কাৰণে এই মাজত টিপি দিম। মাজত টিপিৰ লগে লগে তলত চাওক অপশ্যন আহিছে, জইন অডিঅ', ষ্টাৰ্ট ভিডিঅ', শ্বেয়াৰ, পাৰ্টিচিপেণ্ট, মোৰ। মই কি কৰিম, এই ষ্টাৰ্ট ভিডিঅ'ত ক্লিক কৰি দিম। ষ্টাৰ্ট ভিডিঅ'ত ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ মোৰ ফটো শ্ব' কৰিছে। চাওক, এতিয়া মোৰ ফটো, মোৰ ভিডিঅ' অইন পাৰ্টিচিপেণ্টে চাবলৈ সক্ষম হ'ব। তো এইবাৰো মোৰ কি হৈছে, চাউণ্ড অহা নাই। এইবাৰো চাউণ্ড ৰেডি হোৱা নাই। তো মই যদি পাৰ্টিচিপেণ্টত মাৰোঁ, ইয়াতে কি হৈ আছে চাওক, মোৰ এইটোত চাওক কি হৈ আছে, কেৱল ভিডিঅ' হৈ আছে। আকৌ এডমিনৰ চাওক, এডমিনৰ ইয়াতে কি হৈ আছে, ভিডিঅ' প্লাছ অডিঅ' দুটাই চলি আছে, হয়নে? কিন্তু মোৰ কেৱল ভিডিঅ' চলি আছে, যাৰ কাৰণে মই অডিঅ'টো এক্টিভ কৰিব লাগিব। তেতিয়াহে মই কথা শুনিবলৈ সক্ষম হ'ম, বা মোৰ কথাও অইনে শুনিবলৈ সক্ষম হ'ব। এতিয়া মই অডিঅ' বেক হৈ গৈছোঁ। চাব, এইবাৰ অডিঅ' এক্টিভ কৰাৰ কাৰণে মই ছেকেণ্ড ষ্টেজত কি কৰিম, ইয়াতে ক্লিক কৰিম। ইয়াতে মাজতে জইন অডিঅ', ইয়াত ক্লিক কৰি দিলোঁ। কল ভিআৰ ডিভাইচ অডিঅ', ইয়াত কি কৰিব, অ'কে কৰি দিব। এইবাৰ চাওক, মোৰ কথা কি হৈছে, অডিঅ' ৰূপে অইনে শুনিবলৈ সক্ষম হৈছে। তো এইখিনিয়ে প্ৰব্লেম, মেইন প্ৰব্লেমত আমি পৰোঁ।
ইয়াৰ পিছত আমি অন্য কিছুমান বস্তু শ্বেয়াৰ কৰিব পাৰিম। চাব, আমি এতিয়া কথা কওঁতে আমাৰ ছাৰে যেনেকৈ ৰিকুৱেষ্ট কৰিছে যে কথা কওঁতে আমি কথা কওঁতে আমি আনমিউট কৰি ল'ব লাগে। আনমিউট কৰি ল'ব লাগে। আনমিউট কৰি ল'লোঁ। আকৌ যেতিয়া আমি কথা শুনিম তেতিয়া আমি মিউট কৰি ল'ম। ইয়াত মিউট কৰি ল'লোঁ। মিউট কৰি ল'লে কেৱল মই আনৰ কথা শুনিবলৈ সক্ষম হ'ম, মোৰ কথা কোনেও নুশুনে। গতিকে যেতিয়া আমি মিটিঙত অংশগ্ৰহণ কৰোঁ তেতিয়া আমি সদায় মিউট কৰি ল'ব লাগে, যাতে মোৰ কথা বা মোৰ ঘৰত যদি কিবা গণ্ডগোল হৈ আছে সেই গণ্ডগোল যাতে কোনেও শুনিবলৈ সক্ষম নহয়। তো এনেকৈ আমি মিউট আনমিউট কৰি যেতিয়া আকৌ কথা ক'ম তেতিয়া আকৌ মই আনমিউট কৰি ল'ম। এইবাৰ মই কথা ক'বলৈ ষ্টাৰ্ট কৰিম। কথা কোৱা শেষ হ'লে আকৌ মই কি কৰিম, মিউট কৰি থৈ দিম। এনেকুৱাকৈ আমি প্ৰব্লেমখিনি সলভ কৰিব পাৰোঁ। আৰু চাব, মই স্ক্ৰীন এইবাৰ এটা ফটো দেখিবলৈ সক্ষম হৈছোঁ। মই তলত ফটো আছে যে এই পইণ্টত যদি মই মাৰি দিওঁ, তলৰ এই তিনিটা পইণ্ট আছে, এই পইণ্টত মই এইটোত মাৰি দিলোঁ। চাওক, মই গেলাৰীৰ দৰে মই দেখিবলৈ সক্ষম হ'ম। নেক্সট, বেছি পাৰ্টিচিপেট হ'লে কি হ'ব, বেছি আমাৰ এনেকুৱাকৈ ফুটবিলাক বাঢ়ি যাব, পইণ্টবিলাক বাঢ়ি যাব। মই এটা পইণ্ট ক্লিক কৰিলে বেলেগ বেলেগ পাৰ্টিচিপেণ্ট দেখিবলৈ সক্ষম হ'ম। আপোনালোকে দেখিবলৈ সক্ষম হ'ব। এইটো আপোনালোকে যেতিয়া জুমত অংশগ্ৰহণ কৰিব তেতিয়া আপোনালোকে ট্ৰাই কৰি চাব পাৰিব। বাকীখিনি আজি আৰু আলোচনা নকৰোঁ, আৰু আছিল, কিন্তু যিহেতু আমাৰ ছাৰে মিটিং দিছে, মিটিং দিয়াৰ আগতে এইখিনি প্ৰব্লেমত আপোনালোকে পৰিব পাৰে বাবেই মই এই ভিডিঅ'টোৰ জৰিয়তে বুজাই দিলোঁ। ধন্যবাদ।